নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰেখামণিয়ে মোৰ ৰেখাপ্ৰিয়া চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে সকলোৱে চাব ভিডিঅ'টো আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া আমি গৈ আছোঁ হেলমেট পিন্ধি পিন্ধি স্কুটিত গৈ আছোঁ। এই এখন দলঙৰ ওপৰেদি গৈ আছোঁ। দলঙৰ তলত সেইখন যে এখন দিখৌ নদী হয়। নাজিৰাৰ ছাইডত গৈ আছোঁ। অলপ গৈ এজন ৰজা দেখাবলৈ আছে। ইয়াত এজন ৰজা আছে। ৰজাজন অকণমান গৈ পামগৈ আৰু পামগৈ এতিয়া সেইটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ ৰজাৰ মূৰ্তি। বহুত ডাঙৰকৈ বনাই থৈ দিছে। এয়া আমি ৰিভাৰ ব্ৰিজত পালোহি। বাহ, আমি স্কুটিৰ পৰা নামি লওঁ দেই। এয়া ৰিভাৰ ব্ৰিজৰ ভিতৰত ফাৰ্ষ্টেটো এটা পুল টাইপকৈ বনাই থৈছে দেই। মন্দিৰ, ইয়াত গণেশ মন্দিৰ, কৃষ্ণ প্ৰভু গণেশ মন্দিৰ। বহুত ধুনীয়া ৰিজৰ্ট। এইটো হৈছে বেম্বো হাউচ। চব বাঁহেৰে বনাইছে। ইমান ধুনীয়া ৰিজৰ্টখন। বেকগ্ৰাউণ্ডত ল'ৰা এটা গান গাই আছে দেই। ৰিজৰ্টৰ বস্তু বনাই থৈছে। কটেজ গাটো কাপোৰ নল'বা, নহ'লে ধুব পাৰিলে ন। এইটো চুইমিং পুল, বহুত ধুনীয়া চুইমিং পুল এটা বনাই থৈছে। সোমোৱা নেকি? সোমাই যাওঁ, অহা নহয়, চাই থকা চুইমিং পুলটো ওচৰৰ পৰা। বেছি দেৰি নালাগে চাওঁ মেলি, হয় নাই? কি কৰা? কমি আছে। চুইমিং পুল বহুত ডাঙৰ নহয়, বহুত সৰু নহয়, জোখৰ আৰু বহুত ধুনীয়াকৈ বনাইছে। পানীখিনি দেখিবলৈ নীলা নীলা নিচিনা লাগিছে। পুলটো দেখি গা ধুবলৈ মন গৈছে। কাপোৰ যে নানিলোঁ কেনেকৈ ধুম। এই গছজোপা যে, এজোপা এতিয়া গছ হৈ থকা নাই, মানে তলটো গছৰ নিচিনা লাগিছে। ওপৰলৈ চাওকচোন আমাক কি হ'ল এতিয়া। গছৰ বদলি এইটো ট্ৰী হাউচ বনাই দিলে গছজোপাক। এটা ট্ৰী হাউচ বহুত ধুনীয়া। ওপৰত গৈ আছেগে, ওপৰলৈ উঠি যাবৰ বাবে চব বাঁহৰ বনাই দিছে। চব এইবিলাক বাঁহৰে চিৰি। চাংঘৰৰ ওপৰলৈ উঠি যাম, তাত কিনো আছে চাই আহোঁ। বহুত ওপৰত আছে চাংঘৰ। চাংঘৰ ভিতৰত ধুনীয়াকৈ বহি চকী ৰাখি দিছে। আমি ইয়াত চাংঘৰটোৰ ভিতৰত। ৱাও, এইখন দেখোন বাৰ কাম ৰেষ্টুৰেণ্ট। ভিতৰলৈ সোমাই যাচোন, কিনো আছে চাওঁগৈ।
বাহিৰে দেখোন নিজকে দেখিছোঁ ফাৰ্ষ্টে আজি মোক কেনেকুৱা লাগিছে জনাব দেই ইয়াত বৰ ধুনীয়াকৈ ডাঙৰকৈ আৰ্ট এখন কৰি থৈ দি আছে দেই কেতিয়াবা কিবা ফূৰ্তি লাগিলে ইয়াত পাৰ্টি কৰিবলৈ আহিব পাৰে আৰু আমিও যাওঁগৈ আৰু কিন্তু ফূৰ্তি কৰিম পাৰ্টি কৰিবলৈ অহাও নাই জেগা চাবহে আহিছোঁ আমি কেতিয়াবা আহিম আৰু পাৰ্টি চাৰ্টি কৰিব মন গ'লে এই সৰু সৰু ঘৰবোৰ যে এইবোৰ এটা এটা ৰুম হয় ইয়াত মানে এটা এটা ফেমিলি ধুনীয়াকৈ আহি থাকিবহি পাৰে ভেকেশ্যনত আহি দুদিনমান ফূৰ্তি কৰি যাওঁ বুলিলে ইয়াত আহি ধুনীয়াকৈ থাকিব পাৰে আৰু ওপৰলৈ উঠি যাওঁচোন ৰুমটোৰ ভিতৰখননো কেনেকুৱা চাওঁ বন্ধ দেখোন দৰ্জা আকৌ এখন খিৰিকীখন খোলা আছে ধুনীয়া চাফা ৰুমটো টেবুল টিভি আলমাৰি এইখন বেডখন বেম্বৰ হয় এবাৰ যাওঁগৈ তলতে দৰ্জাটো বন্ধ আছে খেলা হয় এনেও কলা কলা কৰিছোঁ আৰু অঁ মাৰো এটা ফটোটো কৰিব নোৱাৰোঁ এইটো মালিকজন নেকি পিছত হয় হয় মই পাইছোঁ এয়া ৰিভাৰ ব্ৰিজৰ মালিক হয় এওঁৱে চব মানে ইয়াৰ বনোৱাৰ কামৰ দায়িত্ব আপুনি কওকচোন কি বুলি ভাবি মানে ইমান গাঁৱৰ ভিতৰত ইমান ডাঙৰ হেৰি বনালে তোমালোক যে আহিছা তো অহাৰ কাৰণে বহুত ভাল লাগিছে মই টেঙাপুৰীটোৰ পৰা আহিছা ইমান দূৰৰ পৰা দুজনী আহিছা চ' এইটো তোমালোকে চাগে অলৰেডি গোটেইটো ৰিজৰ্টখন দেখালা হয় নাই ত' মই এতিয়া বৰ্তমান যিটো অফিচত বহি আছোঁ সেই অফিচটো হৈছে আমাৰ ৰিচেপশ্যন চেণ্টাৰ ঠিক আছে চ' এই চাগে দেখাই দিলা আমাৰ ছাইডতে ফুড কোৰ্টটো আছে দেখাই দিলা চ' এই ছাইডতে ফুড কোৰ্টটো আছে তাৰপৰা তোমাৰ আমাৰ থকা মেলাৰ কাৰণেও লজিঙৰ ৰুম আছে আমাৰ চুইমিং পুল আছে তোমাৰ ট্ৰি হাউচ আছে চ' বেম্বু কটেজ কিছুমান আছে ধুনীয়া ধুনীয়া আৰু তোমাৰ আমাৰ এখন বাৰ আছে ৰেষ্টুৰেণ্ট কাম বাৰো আছে ত' এই চাগে অলৰেডি চব দেখাই দিলে চ' আজিকালি বিজনেছবিলাক কি হয় তোমাৰ বিজনেছটো তুমি টাউনত কৰিছা নে সোমাই থকা জেগাত কৰিছা ডাঙৰ কথা নহয় মেইন বস্তুটো হৈছে তুমি বিজনেছটো কৰিবলৈ হ'লে যিকোনো জেগাতে বিজনেছ চলে কাৰণ জানিব লাগিব কোনটো বিজনেছ ক'ত চলে চ' আজিকালি ৰিজৰ্টৰ যিটো কনচেপ্ট সাধাৰণতে ৰিজৰ্টবিলাক অলপ সোমাই থকা জেগা হ'লে ভালে হয় ভাল এইটো কাৰণে হয় চ' মানুহে তোমাৰ টাউনৰ লাইফৰ যিটো মানে তোমাৰ বিজি থাকে ধৰি লোৱা চব হুলস্থুল পৰিৱেশ এটাৰ পৰা চ' তাৰ পৰা আঁতৰি ৰিজৰ্টক মানে ভাল পায় আৰু আমাৰ তেনেকৈ দেখোঁ মই বহুত দূৰৰ দূৰৰ মানুহ কিছুমান গুৱাহাটীৰ পৰা আহে কিছুমান অসমৰ বাহিৰৰ পৰা আহে চ' আহি থাকেহি এনেকুৱা পৰিৱেশবিলাক ভাল পায় তাৰমানে চ' সেইটো কাৰণে ৰিজৰ্টখন বনালোঁ ইয়াত তুমি মানে সোধাৰ নিচিনা ত' বাকী ভিউজ চিউজবিলাকতো মোটামুটি ঠিকে আহি আছে আৰু এই ছোৱালীজনীয়ে প্ৰথম ব্লগ বনাইছে গতিকে চবেই শ্বেয়াৰ কৰিব লাগে ছাবস্ক্ৰাইব কৰিব লাগে হয় নাই তোমাৰ ভাল হওক ইন ফিউচাৰ দেই আমাৰ লগত থাকিবা ভাল লাগিল দেই থেংক ইউ অঁ ৰিজৰ্টৰ ভিতৰত এয়া আমি চাওমিন খাবলৈ লৈছোঁ অচিনাকি মানুহৰ আগত পটককৈ মুখৰ পৰা কথাই নোলায় হ'লেও দাদাজনক সুধিলোঁ আৰু চাওমিন বেয়া দিছে I really love you. I love you too. बाइक में बैठना ये सब कहाँ से आता? कितनी stupid हो यार। तो हमेशा मुझे stupid क्यों बोलती हो? और किसे कहती हो? तुम भी हो। এয়া ৰিজৰ্টৰ পৰা ওলাই আহি এইডোখৰত এইটো এটা কিবা হেৰি এটা বনাইছে কাউণ্টাৰ চিষ্টেম নি কিন্তু ইয়াত টিকেট কটা নাই আমি আহোঁতে ৰিজৰ্টৰ পৰা ওলাই অহা ৰাস্তাটো বহুত দিন থ্ৰেডিং কৰা নাছিলোঁ সেইবাবে ঘূৰি আহোঁতে পাপৰিৰ ওচৰতে থ্ৰেডিং কৰি ল'লোঁ পাপৰি কোনজনী দেখাই আছোঁ বাৰু ৰ'ব থ্ৰেডিংটো কৰি
সেইফালে তাইকো দেখাই দিম এজনী পাপৰি হাই পাৰ্লাৰ মালিকনী থ্ৰেডিং কৰিলোঁ পাৰ্লাৰত এবাৰ ঘৰলৈ যাওঁগৈ আৰু আজি মই কে নম্বৰ আজি ব্লগটো ইমানতে সামৰি দিছোঁ কৰিছা কৈ দিয়া আজি মই 78 নম্বৰৰ সাবস্ক্ৰাইবাৰ পাৰ্টি খুৱাই দিবা পিছত এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই জয় অসম বাই বাই কৈ দিয়া চবেই বাই 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 হ'ব দিয়া